हेलो एवरीवन আপোনালোক সকলোকে স্বাগতম জনাইছো শিখা জিনলিপি চেনেলৰ অন্য এটা ৰেচিপিলে আজি মই অলপ ইউনিক ষ্টাইলত বনোৱা পালেং শাকৰ দুটা ৰেচিপি পালেং শাক দি বনোৱা চিকেন আৰু পালেং দি বনোৱা পোলাও ৰেচিপি এই দুটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছো আশা কৰিছো আপোনালোকে আজি এই ৰেচিপি দুটা চাই ভাল পাব দুইটা ৰেচিপিৰ কাৰণে মই ইয়াত অলপমান পালেং শাক ভালদৰে ধুই ললো আৰু এখিনি এতিয়া অলপ মিহিমিহিকে গুটেখিনি কাটি লম আৰু ইয়াত মই অলপমান পানীত তিয়াই ৰাখিছিলো এচামুচ গোটা জিৰা এচামুচ গোটা ধনিয়া আধা চামুচ লৈছো গোটা জালুক 7-8 ফুটামান নহৰু 1 ইঞ্চি আদা এতিয়া পানীখিনি হৈতে এখিনি মিক্সিটোলে বাকি লৈছো আৰু দুটা কেঁচা জলকীয়া দি এখিনি একেবাৰে মিহিকে পেষ্ট এটা হোৱাকে পিছি লম আৰু মই ৰেচিপিটোৰ কাৰণে লৈছো আধা কেজি চিকেন লৈছো এতিয়া এখিনি মেৰিনেট কৰি ৰাখিম একেলগতে এটা মিডিয়াম সাইজৰ পিয়াজ আৰু যিখিনি মছলা পেষ্ট কৰি ৰাখিছিলো সেইখিনি প্ৰথমতে এড কৰি দিছো 2 চামুচ মিঠাতেল দিছো আৰু ইয়াত নিজৰ টেষ্ট অনুসৰি নিমখ আৰু হালধি দি এখিনি খুব ভালদৰে মিক্স কৰি মই 1 ঘণ্টাৰ কাৰণে এনেকৈ ৰাখি দিম বেছি সময়ৰ কাৰণে চিকেনখিনি যদি মেৰিনেট কৰি ৰাখিব পাৰে তেতিয়া টেষ্টটো বেছি ভাল হ'ব আৰু যদি হাতত সময় নাথাকে তেতিয়া আপোনালোকে লগে লগেও বনাব পাৰিব এখিনি গুটেখিনি ভালদৰে মিক্স কৰি লৈছো আৰু মই ইয়াৰ কাৰণে অলপমান পালেং এয়া সৰু সৰুকে কাটি ললো এতিয়া গ্যাস অন কৰি এখন কেৰাহী পাতি দিছো আৰু ইয়াত 3-4 চামুচ মান হ'ব মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিছো তেলখিনি যেতিয়া গৰম হৈছে দুটা মিডিয়াম সাইজৰ বিলাহী ইয়াতে যোগ কৰি দিছো আৰু একেলগতে যিখিনি পালেং কাটি ৰাখিছিলো পালেংখিনিও ইয়াতে যোগ কৰি দিছো অকনমান ইয়াত নিমখ এড কৰি দিছো আৰু এই পালেং আৰু বিলাহীখিনি আধা সিজালৈকে এখিনি সিজিবলৈ দিম সোনকালে সিজিবৰ কাৰণে এতিয়া এখিনি ঢাকি দিছো আৰু গেছৰ ফ্লেমটো লোৰ পৰা মিডিয়ামতে ৰাখিছো এয়া মোৰ পালেং আৰু বিলাহীখিনি আধা সিজালৈকে সিজিলে এতিয়া গেছটো অফ কৰি দিছো আৰু গুটেইখিনি এখন প্লেটত উলিয়াই লৈছো এখিনি যেতিয়া সম্পূৰ্ণৰূপে ঠাণ্ডা হ'ব তেতিয়া এখিনি মিক্সিত একেবাৰে মিহি পেষ্ট এটা হোৱাকে পিছি লম এতিয়া আকৌ কেৰাহীখন পাতি দিছো আৰু ইয়াত অলপমান মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিছো তেলখিনি যেতিয়া ভালদৰে গৰম হৈছে ইয়াত সৰু চামুচেৰে এচামুচ পাঁচফোৰণ এড কৰি দিছো আৰু পাঁচফোৰণখিনি ভালদৰে ফুটাৰ পিছত ইয়াত মই দুটা ডাঙৰ সাইজৰ পিয়াজ ইয়াত একেলগতে যোগ কৰি দিছো আৰু এই পিয়াজখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি লম অলপ ৰঙচুৱা হোৱালৈকে ভালদৰে পিয়াজখিনি ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে মেৰিনেট কৰি ৰখা চিকেনখিনি দি দিছো আৰু এখিনি হাই ফ্লেমতে 5 পৰা 6 মিনিট মান কন্টিনিউ লৰাই এখিনি মই এনেকৈ ভাজি আছো চিকেনখিনি কন্টিনিউ মোৰ ভাজি থকা 5-6 মিনিট মান সময় হৈ গল আৰু সক ইয়াৰ পৰা ভালদৰে তেলও ওলাইছে আৰু যিখিনি পালেং আৰু বিলাহী সেইখিনিও ঠাণ্ডা হৈ গৈছে এই গুটেইখিনি মিক্সিত বাকি ললো আৰু ইয়াত এতিয়া অকনমান পানী দি একেবাৰে মিহিকে এখিনি পেষ্ট এটা হোৱাকে পিছি লম আৰু এতিয়া গেছৰ ফ্লেমটো লো কৰি চিকেনখিনি ভালদৰে সিজিবলৈ দিম মাজে মাজে এখিনি মই লৰাই থাকিম চিকেনখিনি ভালদৰে ভাজি লোৱাৰ পিছত যেতিয়া সিজিলে ইয়াত এতিয়া যিখিনি পালেং আৰু বিলাহী পেষ্ট কৰি ৰাখিছিলো সেইখিনি ইয়াতে যোগ কৰি দিছো আৰু গুটেইখিনি ভালদৰে মিক্স কৰি আৰু অলপমান সময়ৰ কাৰণে সিজিবলৈ দিম ইয়াত ইচ্ছা কৰিলে আপোনালোকে আলু যোগ কৰিব পাৰে কিন্তু মই ইয়াত আলু দিয়া নাই এনেকৈ খাবলৈ খুব ভাল হয় আৰু এক্সট্ৰাকে ইয়াত মই পানীও এড নকৰো এনেকৈ গ্ৰেভি টাইপতে খাবলৈ ভাল হয় এখিনি এতিয়া ভালদৰে সিজিবলৈ দিম আৰু তেতিয়ালৈকে পালেঙৰ পোলাওখিনি ৰেডি কৰি লওঁ পালেং পোলাও বনাবৰ কাৰণে গেছটো অন কৰি এটা কুকাৰ পাতি দিছো আৰু মই 2 চামুচ ইয়াতে ঘিউ এড কৰি দিছো ঘিউৰ সলনি আপোনালোকে ৰিফাইন তেলতো বনাব পাৰে আৰু ঘিউখিনি যেতিয়া গৰম হৈছে ইয়াত দুটা ইলাচি দুটা লং আৰু এটুকুৰা ডালচেনি দি দিছো একেলগতে এটা মিডিয়াম সাইজৰ পিয়াজো ইয়াতে এড কৰি দিছো আৰু এই পিয়াজখিনি 1 মিনিট মান সময়ৰ কাৰণে ফ্ৰাই কৰি লম এখিনি একেবাৰে ৰঙচুৱা হোৱাকে ফ্ৰাই কৰিব নালাগে একেলগতে সৰু চামুচেৰে এচামুচ আদা নহৰু পেষ্ট দিও গুটেইখিনি ভালদৰে মিক্স কৰি লৈছো অলপমান কেঁচা মটৰ ভালদৰে ধুই ইয়াতে যোগ কৰি দিছো আৰু মই আজি 3জন মানুহৰ কাৰণে বনাইছো পোলাওখিনি 2 কাপ বাসমতি চাউল ভালদৰে ধুই মই 4-5 মিনিট মান সময়ৰ কাৰণে মাত্ৰ এখিনি তিয়াই ৰাখিছিলো বহুত বেছি সময়ৰ কাৰণে তিয়াই ৰাখিব নালাগে নহলে গৈ পিছত পোলাও বিলাক গৈ খাবলৈ ফসফসিয়া টাইপৰ নহয় পানী টাইপৰ হে হয় গতিকে বেছি সময় তিয়াই ৰাখিব নালাগে এখিনি এতিয়া ইয়াত দি গুটেইখিনি আকৌ 1-2 মিনিট মান সময়ৰ কাৰণে ভালদৰে এনেকৈ লো ফ্লেমতে মিক্স কৰি লৈছো या চিকেনখিনিও প্ৰায় হৈ গৈছে আৰু 1 মিনিট মান সময়ৰ কাৰণে সিজিবলৈ দিম আৰু নিমখটো মই চেক কৰি চাইছিলো ঠিকই আছে যেহেতু মই একেবাৰতে নিমখখিনি দি লৈছিলো আপোনালোকেও তেনেকৈ নিমখটো চেক কৰি চাব যদি কম হয় অলপমান নিমখ ইয়াত এড কৰি দিব या পালেং শাক দি বনোৱা চিকেন ৰেডি হৈ গৈছে এতিয়া গ্যাসটো অফ কৰি দিছো আৰু এখিনি এনেকৈ 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম
তেতিয়া টেষ্টটো বেছি ভাল হয়। তাৰপিছত আপোনালোকক বাটি এটাত উলিয়াই দেখুৱাইছোঁ। চাউল আৰু মটৰখিনি 1-2 মিনিটমান সময় ভাজি লোৱাৰ পিছত ইয়াত এতিয়া দুমুঠিমান পালেং এনেকৈ মিহি মিহিকৈ কাটি ৰাখিছিলোঁ, পালেংখিনিও এনেকৈ এড কৰি দিছোঁ। পালেং দি বনোৱা পোলাও হয়তো আপোনালোকে আগতে খোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন। যিহেতু এতিয়া পালেঙৰ ছিজন, খাবলৈ খুব ভাল লাগে আৰু বহুত হেল্ডিও হয়। একেলগতে ইয়াত মই আধা চামুচ নিমখ আৰু আধা চামুচ চেনি এড কৰি দিছোঁ। আৰু 2 কাপ বাসমতি চাউলৰ কাৰণে মই ইয়াত 1/2 কাপ পানী এড কৰিছোঁ। পানীটো বহুত বেছিকৈও নিদিব, নহ'লে গৈ পোলাও চাউলবিলাক জৰ্জৰীয়া হৈ নাথাকে, তেতিয়া খাবলৈ ভাল নালাগে। আৰু এচামুচ ইয়াত নেমু ৰস দি দিছোঁ। এতিয়া কুকাৰৰ ঢাকোনখন বন্ধ কৰি গেছৰ ফ্লেমটো হাইত ৰাখিয়ে 2টা হুইচেল আহিবলৈ দিম। এয়া মই মাংসখিনি এটা বাটিত উলিয়াই লৈছোঁ। একেবাৰে কম মছলা ব্যৱহাৰ কৰিছোঁ যদিও চাওক কিমান ধুনীয়া এটা কালাৰ আহিছে। এইদৰে যদি আপোনালোকে আগতে বনোৱা নাই, এবাৰ বনাই চাবচোন আৰু মোক কমেণ্টত জনাব কেনেকুৱা পালে ৰেচিপিটো। এয়া আমাৰ পালেং পোলাওখিনিও ৰেডি হৈ গ'ল, এইখিনিও এটাত উলিয়াই লৈছোঁ। যদি ৰেচিপি দুটা চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইবো কৰি থ'ব, নতুন নতুন ৰেচিপিৰ আপডেটবিলাক পাই থাকিব। আৰু আজিৰ এই ৰেচিপি দুটা শেষৰলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।